মাকুম কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত যেনেকৈ আজি সাংস্কৃতিক শোভাযাত্ৰা আছে তাৰ বাবে আমি নাচনীবোৰ লৈ গৈ আছোঁ। তাতে আমাৰ চিটৰ কেপাচিটি আছে 23 আৰু আমি লৈ গৈ আছোঁ 50-60গৰাকী নাচনী একেলগে। দেখিবলৈ পাইছে বহুত কষ্ট হয় বাৰু চলাবলৈ, তথাপিতো নিবই লাগিব। দুবাৰ তিনিবাৰ অহা যোৱা কৰাতকৈ এবাৰতে লৈ যাবলৈ চেষ্টা কৰোঁ যিমান পাৰোঁ ছেফলি। মাকুম 65 অংক কেন্দ্ৰীয় ৰঙালী বিহুত ইয়াৰ উপস্থিত হৈছে গুজৰাট আৰু মোবাইলটো হাতৰ পৰা কাঢ়িবলৈ চেষ্টা কৰিছে। আৰু লাহে লাহে মই ভিতৰৰ ফালে সোমাই গৈ সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে যি সাজু হৈছে ঢুলীয়া নাচনী বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। আৰু মই এই ঠাইলৈ ভিডিঅ' কৰিবলৈ অহা নাছিলোঁ, আৰু মই আহিছিলোঁ এই ঠাইলৈ নিজৰ কামৰ সূত্ৰে। আৰু বিভিন্ন গাঁৱৰ পৰা মই এই নাচনীবোৰক লৈ আহিছিলোঁ এই ঠাইলৈ। ৰজনীকান্ত বৰদলৈ খেলপথাৰ মাকুম, সকলোৱে নিজৰ নিজৰ নৃত্য প্ৰদৰ্শন কৰি আছে। ভিডিঅ' কৰিবলৈ লাজ লাগে, তথাপিতো কৰিছোঁ আৰু ভাল লাগে কাৰণে।